চনা শুনিছ কি কৰিবি আজিকালি বেপাৰ বাণিজ্যবোৰ একেবাৰে ডাউন চলি আছে মাৰ্কেটত কৰোণাৰ কাৰণে কি কৰিবি চব ঘৰতে সোমাই আছে বেপাৰ বাণিজ্যবোৰ ভাল নহয় চব মাৰ্কেট ডাউন হৈ গৈছে কৰিবলগীয়াটো কাম একো নাই এতিয়া বৰ্তমান গেমো কিমান খেলিবি গোটেই দিনটোতো খেলি থাকিলে মন নাযায় ন কিমাননো খেলি থাকিবি আৰু কি কৰোঁ এতিয়া কচোন তই ক বৈ ক'ৰবাৰ ফালে ঘূৰি আহোঁগৈ তাকেই বৈ ক'ৰবাৰ ফালে ফুৰি আহোঁগৈ সেইফালে যাওঁ নেকি সেইটো গাঁও ফালে সেইখন কি গাঁও আছে জানো তহঁতৰ ঘৰৰ পাছফালে সেইফালে অকণ ফুৰিব যা বহুত দিন ফালে যাওঁ ন বৈ যাওঁ অহিদুল নহয়নে হয় বাৰু সি সেইকেইটাৰ লগত কি কৰি আছে দুটাৰ লগত অহিদুল অলপ এই কোৱা এইটো মাতি আছে ন ঠিক আছে ৰ'বা গৈ আছোঁ গৈ আছোঁ কোৱা এই বহি আছিলোঁ লগৰ হয় কি ক'বা আৰু এই বন্ধু হয় মোৰ বহি তাকে বাইকখন গম পালা নে ল'লোঁ ল'লা নি ভাল লাগিছে কেতিয়া ল'লা কালি ওলাইছোঁহে আজি সেইকাৰণে ফুৰিবলৈ ওলাই আহিলোঁ দেখি তোমাক বহি থকা সিহঁতৰ দুটাৰ লগত ভাল লাগিছে বাইকখন ভালেই কৰিলে লাগেই এখন তাকে অকণ ফুৰি আহোঁগৈ বুলি ভাবিছোঁ কি কোৱা তাকে ফুৰিব যোৱা নি সিহঁতকো এতিয়া কি ক'ম সিহঁতিও আছে সিহঁতি উঠি আহি থাকিব হ'ব এতিয়া ফুৰিব যদি অকণমান যাওঁ আৰু মই চলাওঁ নেকি অকণ ময়ে অকণ চলাওঁ ঠিক আছে ওহিদুল দেখোন বাইকত উঠিছে বল বল আমিও গৈ উঠিম নতুন বাইক কিনিছে লাহে ক'ত গৈ আছা ভাই জেগাই নহ'ব নহয় আৰে ভাই এইখনত তিনিটা যাবহে পায় পাঁচটা যাব নোৱাৰে নহয় ভাই অকণ ফুৰি আহোঁগৈ এই মন বেজাৰ নকৰিবা তই ওহিদুল ধনী ঘৰৰ ল'ৰা পাই আমাক এৰিলে আমি এই চাইকেলৰ মানুহ চাইকেলতে যাম ব'লা ওহিদুলৰ কি হ'ল দুদিন ধৰি দেখাই নাই মানুহটো এই ধনী ল'ৰা পাই লগৰ আমাক পাহৰিয়ে গ'ল মই দেখা নাই এই কি কৰে আমি দুখীয়া মানুহ দুখীয়া হিচাপে থাকিব লাগে ধনী ঘৰৰ ল'ৰা ধনী ঘৰৰ লগত থাকিব বাইক কিনিছে নতুন ঘূৰিবই আৰু থাকিব দে কেইদিনমান পাছত আমাৰ ওচৰতে আহিব বুজিছ অহিদুল কালি সঁচাকৈ তালৈ ফুৰিব গৈ ভাল লাগিলে বহুত ভাল লাগিলে আজিও ক'ৰবালৈ যাম বুলি ভাবি আছোঁ ক'ত যাওঁ তাকে ভাবি আছোঁ নাই ভাই মই আজি মানে যাব নোৱাৰিম কিয় এই বহুত দিন হ'ল আজি বহুতক লগ কৰা নাই মানে গম পাইছানে সিহঁতক লগ কৰিব লাগিছিলে বহুত দিন হ'ল লগ পোৱা নাই সিহঁতক তুমি সেই দুটা কথা এতিয়াও পাহৰিব পৰা নাই ভাই বহুত ভাল বন্ধু আছিলে যে কি কৰিবা মই সিহঁতক মানে পাহৰিব নোৱাৰিম এই দুখীয়া দুটাৰ কথা পাহৰি যোৱাচোন তুমি সিহঁতৰ কথা তুমি এতিয়াও মনত তোমালোকে তেনেহ'লে আজি যোৱা মই আজি যাব নোৱাৰিম মই মানে সিহঁতৰ যাম দেই আজি আমি যাওঁ ঠিক আছে তোমালোকে যোৱা মই আজি যাব নোৱাৰিম মই সিহঁতক দেই ঠিক দাদাই কি হৈছে যাওঁচোন দাদাৰ ওচৰলৈ দাদা তোৰ কি হৈছে ভাইটি কি কবি আৰু তই এনেকুৱা কিয় কি হৈছে কওঁ মই একদম পুৰা বেমাৰত থাকিব পৰা নাই মোৰতো আজি ঘূৰাইছে কি হয় কি বেমাৰটো অসুবিধা ইমান যে মই ধৰিব পৰা নাই ভাইটি ৰ তোৰ কাৰণে মই কিবা কৰি আছো ভাইটি দাদা মোৰ দাদাৰ বেমাৰ হৈছে ডাঙৰ বেমাৰ তোমাৰতো যে লগৰ অহিদুলকে বেমাৰ হৈছে কেইটকামান পইচা দিয়ে না তাৰ বোলা না অহিদুল তোমাৰ লগত যে থাকে আমাৰ দাদা বোলা না কিবা এটা সহায় কৰিবা এদিনে আমাৰ চিনাকি হৈছিলে চিনি নাপাওঁ নহয় এই এনেকৈ কেলে কৰা বৰ্তমান মোৰ ওচৰত পইচা পাতি নাই আমাৰ ওচৰত কি কৰিবা এতিয়া কি কৰিবা হ'ব তোৰ অহিদুলৰ ভাইটি নহয় জানো তাত কিয় কান্দি আছে বলাচোন বলা
ভাইটি তোৰ কি হৈছে কান্দি আছ কিয় ইয়াত বহি কি কবি দাদাৰ বেমাৰ হৈছে অহিদুলৰ নেকি কি হৈছে অহিদুলৰ এই অহিদুল কাকা বেমাৰ হৈছে বলচোন যাওঁ এই ধনী ঘৰৰ ল'ৰা পাই আমাক এৰি থৈ গৈছিলেগে এতিয়া চাচোন কি হ'ল বল যাওঁ হেল্ল' অঁ কোনটো মেডিকেল কি হৈছে ভাইটি কি হৈছে কিমান কি হৈছে এই পইচাৰ চিন্তা নকৰিবা পইচা হৈ যাব একো টেনশ্যন নল'বা তুমি কোনটো হস্পিটেলত আছে অঁ ঠিক আছে আমি আহি আছোঁ তুমি একদম চিন্তা নকৰিবা তাক ভালকৈ চোৱা চিতা কৰা আমি আহি আছোঁ ভাইটি ব'লা দাদা 50,000 টকা লাগে ব'লা আমি ক'ৰবাৰ পৰা পইচা যোগাৰ কৰি গৈ আছোঁ তুমি যোৱা দাদাৰ ওচৰত আবেলি এতিয়াতো আমাৰ ওচৰত পইচা নাই অঁ আবেলি আমি আহি আছোঁ পইচা যোগাৰ কৰি যোৱা হয় কি হ'ব এতিয়া অহিদুলৰ ইমান বেমাৰ আমাৰ হাতত পইচাও নাই কি কৰিম এতিয়া তোৰ হাতত পইচা কিমান আছে চাওঁ কিবা এটা যদি কৰিব পাৰোঁ কেইটামান আছিলে বাৰু চাই লওঁ মোৰ হাতত ইমান আছে বাৰু আৰু কি আছে তোৰ হাতত মোবাইল ঘড়ী কিবা আছে নেকি অঁ দে বন্ধুতকৈ বস্তু ডাঙৰ নহয় বুজিছ বস্তু কিনি ল'ব পাৰিম বন্ধুটো কিন্তু নিজৰ বন্ধু মৰি গ'লে ক'ত পাম আমি বন্ধু এই মোবাইল বেছি হৈ যাব আমাৰ বন্ধুক বচাবহে লাগিলে চাইকেলো বেছি দিম বল চাইকেলটো বেচোগে সেইয়া দোকান আছে বল সেইটো দোকানত গৈ সুধোগে কিনিবনে নাই বল অঁ ভাইটি বহি আছ দাদাৰ খবৰ কি দাদাৰ খবৰ ভালেই বাৰু এতিয়া খালি পইচাটোহে এই পইচা টেনশ্যন নল'বি আমি বন্ধু আছো না এয়া লোৱা টকা কেইটামান লোৱা আৰু দাদাক ঠিক কৰি আনিবা থেংক ইউ কেনেকৈ আহিলে ইমান পইচা সেইবোৰ টেনশ্যন নল'বা আৰু এটা কথা এই কথা তুমি দাদাক কেতিয়াও নক'বা যে আমি তাক এনেকুৱা ইমান কষ্ট কৰি সহায় কৰিছোঁ কেতিয়াও নক'বা এইটো কথা যোৱা দাদাক বচোৱাগে দাদাক লৈ আনাগে যোৱা পাছত আমাক শুনাবা দেই কি হৈছে নহৈছে আমাক শুনাবা পাছত যোৱা অঁ ভাইটি তই ইমান টকা ক'ত পালি এইবিলাক বাদ দে না যোগাৰ হ'ল এতিয়া মোৰ দাদা জিন্দা আছে ইমান টকা বাৰু ক'ত পালি মই ধৰিব পৰা নাই আৰে অহিদুল অ' জিতেন কি ক'বা এই অলপ বেমাৰ আছিলে মেডিকেলৰ পৰা আহিলোঁ হয় নেকি বৈ অঁ ভাইটি ঘৰলৈ বৈ তই অকণমান যা মই জিতেনৰ লগত কথা এটা পাতি আহোঁ নালাগে কেলৈ বাৰু মই কথা এটা পাতি আহোঁ নালাগে হা জিতেনৰ লগত কথা এটা পাতি আহোঁ বন্ধু হয় বেয়া পাব মাতিছে নাই তই আগত ঘৰলৈ মোক কম দে পাছত অঁ ভাইটি অঁ তই শুনি মোক এই জিতেনৰ ওচৰলৈ কেলৈ যাব নিদিলেও হা নাই কি হ'ল কথাটো মোক কচোন কি হ'ল আৰু মোক যে ইমানখিনি টকা যে তই ডক্টৰক দিলিগৈ টকাখিনি ক'ত পালি কথাটো কচোন তই শুনিব বিচাৰিছ অঁ শুন সেইদিন মই তোৰ ওচৰৰ পৰা অহা সময়ত অহিদুলৰ জানো কি হ'ল খবৰ খাতি একোৱেই পোৱা নাই ভাইটিকো লগ পোৱা নাই কি জানো হ'ল আৰে এইটো কোন জানো অহিদুল নাই ধৰি আহি আছে ভাই ঐ একদম মোৰ ডাঙৰ ভুল হৈ গ'ল একদম মোক একদম ক্ষমা কৰিবা দেই তুমি একদম ক্ষমা কৰিবা তোমালোকে তোৰ ভাল হ'লে নাই বহুত ডাঙৰ ভুল হৈ গ'ল একদম ক্ষমা কৰিবা হা মই সিহঁতৰ ধনৰ মুখত পৰি বাইক দেখি পিনি গুচি গৈছিলোঁ একদম বেয়া নাপাবা হা হয় मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे